ৰাতিপুৱা সপোনৰ সমীকৰণ বিচাৰোতে কেতিয়ানো ৰাতিপুৱালে গমেই নাপালো আৰু কাষতে থকা মোবাইলটোলে হাতটো দিলো পাৱাৰ বটনটো প্ৰেছ কৰি গম পালো 9 বাজি গৈছে গতিকে আজি 12:09 বজাৰ আগত 2 নম্বৰ বিধ ধুনীয়াকৈ কৰি ভাতটো খাই পেটটো শকত কৰি লওঁ বাৰু এতিয়া 12 বাজি কেইবা মিনিটটো গ'ল আজি এফালে যাওঁ ৰ'ব গতিকে হাতত হেলমেটটো লৈ এজনক মাতিলো আৰু বাইকৰ পুকুৰত বহি ধুই ধাই গলো আৰু সিধাই আহি অজন্তা বাইপাছ পালো সিদিনা মানে আধৰুৱা হৈ ৰৈছিল গতিকে আজি কাহিনীবোৰ পূৰ্ণ কৰিবলৈ আহিলো এয়াই হৈছে আমাৰ যোৰহাটৰ চুকাপা সমন্বয় ক্ষেত্ৰ অলপমান ইতিহাসৰ পাত লুটিয়াও বুলি আহিলো প্ৰথমে বাইকখন থৈ লওঁ তাৰ পাছত পাতি আছো বৰঅসম গঢ়াৰ ক্ষেত্ৰত চুকাপাৰ অৱদান আছে কিন্তু বাৰু টিকেটটো কাটি লওঁ ৰ'ব এতিয়া টিকেট কটা হৈ গ'ল বাহিৰত সৌন্দৰ্যটো সৌন্দৰ্যই কিন্তু ভিতৰত আৰু ধুনীয়া চাৰিওফালে সেউজীয়া বাৰু এইবোৰ কথা সকলো বাদ দিয়ক স্বৰ্গদেউ চাওলুং চুকাপাৰ স্মৃতি সূত্ৰটো চাওঁ বলক চাওলুং শব্দটোৰ এটা গভীৰ অৰ্থ আছে চাও মানে ঈশ্বৰ আৰু লুং মানে মহানতাবোৰ বুজাওতে বৰষুণে আহিলে গতিকে অলপ সময়লৈ আকৌ ঘৰমুৱা হওঁ ঘৰলৈ ঠিকে গৈ আছিলো পিছে মাইনাদাৰ হোটেলখনে হাত বাউলি মাতিলে ঘৰতনো কি খামগৈ গতিকে ঘৰুৱা পৰিৱেশতে খাই যাওঁ বাই বাই